হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধু-বান্ধৱীসকল, তোমালোকে নিশ্চয় দেখিছা যে তোমালোকৰ লগত দুই ধৰণৰ ষ্টুডেণ্ট থাকে। কিছুমানে প্ৰতিদিনে 8ৰ পৰা 9 ঘণ্টাকৈ পঢ়ে আৰু কিছুমানে পৰীক্ষা এমাহ আগৰ পৰা পঢ়িয়ে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হয়। এয়া কেনেকৈ সম্ভৱ? অৰ্থাৎ এমাহ আগৰ পৰা কেনেদৰে পঢ়ে যাৰ ফলত তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হয়? ইয়াৰ উত্তৰ হ'ল তেওঁলোকে স্মাৰ্ট ৱৰ্ক কৰে। আমি আজিৰ এই ভিডিঅ'টোত কেনেকৈ স্মাৰ্ট ৱৰ্ক কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত আমি 4টা পইণ্ট আলোচনা কৰিম, যিকেইটা যদি ফ'ল' কৰা তেন্তে তোমালোকে নিশ্চয় এক্সামত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। তেন্তে ব'লাচোন আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। টিপছ নাম্বাৰ 1, বি ইয়'ৰ অ'ন টিচাৰ। নিজৰ শিক্ষক নিজে হ'বলৈ চেষ্টা কৰা। অৰ্থাৎ তুমি আধা ঘণ্টা পঢ়িব ল'লা আৰু আধা ঘণ্টা পঢ়াৰ পিছত তুমি নিজকে প্ৰশ্ন কৰিব লাগিব যে তুমি কি পঢ়িলা, ভালদৰে কনচেপ্ট ক্লিয়াৰ হৈছে নাই, কিবা টপিকটোৰ পৰা বুজি পোৱা নাই নেকি। অৰ্থাৎ এজন টিচাৰৰ দৰে নিজকে প্ৰশ্ন সোধা আৰু যি বুজা নাই ভালদৰে বুজি সেই টপিকটো কমপ্লিট কৰা। অৰ্থাৎ নিজৰ বাবে নিজে টিচাৰ হোৱা আৰু টপিকটো বুজাবলৈ চেষ্টা কৰা। তুমি পুতলা আদি এটা লৈও পুতলাটোক ষ্টুডেণ্ট বুলি ভাবি বুজাবলৈ চেষ্টা কৰিব পাৰা। চাইণ্টিফিকভাৱে প্ৰমাণ হৈছে যে কিবা এটা টপিক যদি বেলেগক বুজোৱা হয় তেন্তে কনচেপ্টবোৰ ভালদৰে ক্লিয়াৰ হয়। গতিকে তোমালোকে এই টিপছটো নিশ্চয় এবাৰ ফ'ল' কৰি চোৱা। টিপছ নাম্বাৰ 2, এভইড থিংকিং এণ্ড ষ্টাৰ্ট ৰাইটিং ষ্টাডি। বন্ধু-বান্ধৱীসকল, আমাৰ বহুত ষ্টুডেণ্টে পঢ়িব গৈ কিতাপখন মেলি লৈ বিভিন্ন কথা ভাবি থাকে, যাৰ ফলত পঢ়া নহয়। কিতাপ পঢ়িবলৈ বহে যদিও যি টি কথা ভাবি থকাৰ ফলত পঢ়া শুনা নহয়। গতিকে এই প্ৰব্লেমটোৰ পৰা ৰক্ষা পাবলৈ তোমালোকে ৰাইটিং ষ্টাডি আৰম্ভ কৰা। অৰ্থাৎ যিবোৰ পঢ়া লিখি পঢ়া। লিখি পঢ়িলে আমাৰ মনটো লিখাত ব্যস্ত হয়, যাৰ ফলত বিভিন্ন কথাবোৰ মনলৈ নাহে আৰু মন দি পঢ়িব পাৰিবা। বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে যে লিখি পঢ়িলে পঢ়াবোৰ লং টাইম আৰু ভালদৰে মনত ৰাখিব পাৰি, যি এক্সামত লিখি এটা ভাল মাৰ্কছ পোৱাত সহায় কৰে। গতিকে পঢ়াবোৰ লিখি পঢ়া আৰু মনত ৰাখিবলৈ চেষ্টা কৰা। কিন্তু লং টাইম মনত ৰাখি পৰীক্ষাত ভাল নম্বৰ এটা পাবলৈ হ'লে 3 নম্বৰ পইণ্টটো ফ'ল' কৰাটো অতিকৈ জৰুৰী। টিপছ নাম্বাৰ 3, প্ৰেক্টিছ এণ্ড ৰিভিজন। বন্ধু-বান্ধৱীসকল, মই আগৰ ভিডিঅ'সমূহতো কৈছোঁ যে প্ৰেক্টিছ আৰু ৰিভিজন অতি গুৰুত্বপূৰ্ণ। কিবা এটা টপিক পঢ়ি গৈ এক্সামত অলপ লিখি পাহৰি যোৱাৰ কাৰণটোৱে হ'ল প্ৰেক্টিছ আৰু ৰিভিজন নকৰা। গতিকে টপিকসমূহ যিমান পাৰা প্ৰেক্টিছ কৰা আৰু ৰিভিজন কৰা, যাৰ ফলত এক্সামত ভালদৰে লিখিব পাৰিবা আৰু ভাল নম্বৰ পাব পাৰিবা। টিপছ নাম্বাৰ 4, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। বন্ধু-বান্ধৱীসকল, যিমান পাৰা প্ৰিভিয়াছ ইয়েৰৰ পেপাৰসমূহ অৰ্থাৎ আগৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক্সামত অহা প্ৰশ্নসমূহ ছল্ভ কৰা, অতি কমেও 5ৰ পৰা 6 বছৰৰ। তোমালোকৰ এক্সামত সেই প্ৰশ্নসমূহ অহাৰ সম্ভাৱনা বেছি। গতিকে প্ৰশ্নসমূহৰ উত্তৰসমূহ ভালদৰে মনত ৰাখা, যি তোমাক এক্সামত ভাল নম্বৰ পোৱাত সহায় কৰিব। বন্ধু-বান্ধৱীসকল, যদিহে তোমালোকে এই 4টা টিপছ ফ'ল' কৰা তেন্তে নিশ্চয় এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। মোৰ অলপ প্ৰব্লেম হৈ থকাৰ বাবে মই বহুত দিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, তাৰ বাবে চৰি। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিবা। থেংকছ ফৰ ৱাটছিং।